আগত তেতিয়া কংগ্ৰেছৰ মানুহবিলাকে কি কৈছিল যে এইবিলাক ফাঁকি অৰুণোদয় ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব অৰুণোদয়টো বন্ধ নহল 830 টকাৰ অৰুণোদয় 1250 টকা হল আৰু এতিয়া যতে যাও মোক আইমাতৃ সকলে খুদে যে মামা দাদা আমাকো অৰুণোদয় দিয়ক লাগে নে নাই অৰুণোদয় কাক কাক লাগে হাত ডাঙকচোন হে প্ৰভু সবকে লাগে এতিয়া আপোনালোকে চাওক কংগ্ৰেছে কৈছিল অৰুণোদয় ফাঁকি নেকি অৰুণোদয় যেতিয়া 10 তাৰিখে বেলেগৰ একাউণ্টত টকাটো আহি যায় আমাৰ অলপ মনটো বেয়া লাগে না নাই নোপোৱা বিলাকৰ কাৰ বেয়া লাগে হে ভগৱান ইমানৰ বেয়া লাগে এতিয়া ভাল লগা কৰি দিব লাগে নে নাই ইমান লাহেকৈ কৈছে লাগে আচ্ছা এটা মোক কথা কক আপোনালোকৰ কাৰ ঘৰত ৰেশন কাৰ্ড আছে নোহোৱাখিনিকো হাত উঠাম কাৰ ঘৰত আছে উঠক প্ৰথম ঠিক আছে সবৰে ঘৰত ৰেশন কাৰ্ড আছে কাৰ ৰেশন কাৰ্ড নাই এইটো আধাৰৰ কাৰণে আপোনালোকৰ বাইদেউটো ৰেশন কাৰ্ড এপ্লাই কৰিলেই পাব খালি কাবাৰ যি আধাৰৰ কাৰণে পোৱা নাই সেইখিনি মই ইলেকশ্যনৰ পিছত ঠিক কৰি দিম ঠিক আছে এতিয়া ৰেশন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই কিমান মানুহ আছে ঘৰত ৰেশন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই ঠিক আছে ৰেশন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই হয় না নহয় এতিয়া যদি ৰেশন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালক মই একোটাকৈ অৰুণোদয় দিও আপোনালোকে ভাল পাব নে বেয়া পাব কিমান ভাল পাব পিঠা তিঠা খুৱাব বাইদেউ কৈছে কিন্তু খুৱাম বুলি তো আজি আপোনালোকে লিখি লওক যে যাৰ ঘৰত ৰেশন কাৰ্ড আছে তেওঁলোকে এটা অৰুণোদয় পাব হ'ব এতিয়া ৰেশন কাৰ্ড থাকিলে অৰুণোদয় আপোনালোকে মাহৰ 10 তাৰিখে পাই যাব এইটো এটা নতুন কাম আমি এইবাৰ অসমৰ মানুহৰ কাৰণে কৰিব খুজিছো আপোনালোকে গম পালে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক কৈয়ে দিলে যে আপোনালোকৰ যদি ৰেশন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় অহা মাহৰ পৰা পাব আপোনাৰ হাতত থাকিব লাগিব এখন ৰেশন কাৰ্ড থাকিলেহে আপুনি এটা অৰুণোদয় লাভ কৰিব আপোনালোকে এতিয়া আৰু চিন্তা কৰিব নালাগে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকক এতিয়াৰ পৰা এটা অৰুণোদয় দিয়াৰ কাৰণে প্ৰস্তুতি চলাই আছে পৰা অৰুণোদয় এপ্লাই আৰম্ভ হ'ব তেতিয়া আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম আপোনালোকে কি নথিপত্ৰ দিব লাগিব ক'ত জমা দিব লাগিব আৰু কি কৰিব লাগিব আপোনালোকক গোটাখিনি মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম আপোনালোকে সেই হিচাপে আপোনালোকে জমা দিব পাৰিব